ব'লা আজি পাৰ্টিটো কিন্তু চালিয়া হ'ল দে ৰাতিপুৱা আহোঁতে ভবাই নাছিল এনেকুৱা চালিয়া পাৰ্টি হ'ব বুলি হয় নে ক আৰে লগৰ কাৰ বে মোৰহে কি লগৰ কাৰ হিটো স্কুলত মোৰ লগত একেলগে পঢ়া ইটো জানি এই তোমাৰ লগত পঢ়িব পাৰে থাকে কাৰ লগত মোৰ লগত কথা কৈছে বে এ হ'ব কিনো বা অদৰকাৰী কথা কিছুমান লাগি থাকো পাৰ্টিটো দুটাই একেলগে কৰিল ন গোটেইকেইটা হ'ব দে তাৰ কথা কৈছো চিগাৰেট তাতেচোন তাতকে বাদ দে চিকেন নাই এ আগত দোকান আছে বই আগত ৰখা তোৰ কাৰণে কোনোবাই 11 বজাত দোকান খুলি থব সেইটো হয় 11টা বাজিলে বে বহুত দেৰি হৈ গ'ল উস্তাদি তাৰ ৰাস্তাটো ওলোৱা বৰ জঘন্য ৰাস্তা চোন লাগিলেই ব'লা এইখন আজি এতিয়া ভাল নহ'ব ধোঁৱা ওলাই গ'ল ওচৰত মানুহখনো আছে নেকি চাচোন ক'ৰবাত মই ঘৰলৈ ফোন এটা কৰি লওঁ ৰ আকৌ মাহঁতি চিন্তা কৰিব হেল্ল' তই আমাৰ এই গাড়ীখন বেয়া হ'ল নহয় চিন্তা নকৰিবা দেই মই পাই যামগৈ অঁ ঐ সেইটো কি ক'লাকে এই আগত বে ক'ত উঠিছ বাৰু এই আগত মজিদিনা মোৰ জানো আছিল বুদ্ধ পূৰ্ণিমা দাদা ৰ'ব কোন দাদা এই আমি মানে ফুৰিবলৈ আহিছিলোঁ 3টা ল'ৰা আহিছিলোঁ গাড়ীখন বেয়া হ'ল আহিছিলি আমি ওচৰৰে বাৰু বেছি দূৰ নহয় কিন্তু এই গাড়ীখন বেয়া হ'ল ওচৰত কোনোবা আছে নেকি ইয়াততো এতিয়া মানুহজন নাপাওঁ তাকে চাইছোঁ এখন হাবি ইয়াত তহঁতি থাকিলে মৰিবি কিন্তু দেই মোৰ দেখা কিন্তু ভাল দেখা নাই এইটো পাগল বে মদ গাল খাই আহিছে দেখা নাই ঐ কি কৈছিলি তহঁতি তোৰ বাপেৰ পাগল গম পা নাই তোৰ 14 গোষ্ঠী পাগল মদ গাল খাইছে এনেই আলু ফালতু কথা কত কথা কৈছ তহঁতি চইলা কি হ'ল ঐ কি হ'ল মানে মানুহ এটা লগ পালো বুজিছনে পাগলে নে কি এইটো দেখিছা ভয় ক'ত সোমাই আছে কে নুখুলি কেলে সি কিবা ভাল কৰিবলৈ জেগা আছে নে নাই মানুহটোৱে নিজে ক'ব নোৱাৰে সেইটো বাইক ঠেলি আহিছে এটা ভয় দেখিছ নাই হেৰি আজি ইলা এইখিনিতে ক'ৰবাত থাকিব লাগিব গম পাৱ নাই এইখিনি ভাবিছো এই জেগাটো বোলে এইখিনিও মই চালো ভাল নহয় গোটেই জংঘল হয় বলচোন আগত কিবা থাকিবলৈ জেগা পাওঁ নি বিচাৰি যাওঁ এইটো বল বেগটো লৈ ল মই কৈছো নহয় আজি গাড়ীখন বেয়া হৈ এইবোৰ চব কেছ হৈ গ'ল কিন্তু ভাল লাগিলে কিন্তু থাকিবলৈ জেগা এটা নাই নহয় ঘৰ হয় নে বাৰু ঘৰ হয় ইয়াতে আজি ইয়াতে থাকো নেকি এইডালৰ আকৌ ভয় নাই বহুত কিবা বাইকি কি হয় তই থাক মই যাওঁতে আজি মই ইয়াতে থাকিম এই গুচিয়ে গ'ল ৰ না এই ভিতৰলৈ গ'ল মোৰ ভয় কোন সেইকেইটা কোন তহঁতি কোন তহঁতি কোন ৰ'বচোন আপুনি কোন তহঁতি কোন আমাৰ মানে কথাটো কি হ'ল শুনক দেই দাদা আমি মানে ইয়াত 3টা ল'ৰা ফুৰিবলৈ আহিছিলোঁ তাৰপিছত কথাটো কৈ ল'বলৈ তাৰপিছত 3টা ল'ৰা ফুৰিবলৈ আহিছিলোঁ মানুহ এজন লগ পালোঁ আমাৰ গাড়ীখন বিশেষকৈ বেয়া হ'ল মানে এইখনতে মানুহ এজন লগ পালোঁ তেওঁ ক'লে এই জেগাখন বেয়া মানে দেই আমি গম পাইছোঁ জেগাখন বেয়া তাৰপিছত কি হ'ল লগৰ এটাই মানে এইফালেকে আহিছিলে তাৰপিছত এতিয়া এইফালেকে আমি ইয়াতে থাকিম বুলি আহিছোঁ সিও এইফালেকে গ'ল নেকি সেইকাৰণে আমি ইয়াত আহিছোঁ মানে ইয়াত ভয় দেখিছে নে আপুনি তহঁত তালৈ নাযাবি কেলে তাৰ ভিতৰত কি আছেনো ভিতৰত চেনিলে আনে লেলা মেলেলা নাচি আছে চাগে যা কি মানে ভিতৰত কি আছে পাই ভিতৰত নাযাবি আত্মা আছে তাত ঐ তহঁতি আহিবিনে নহয় হা ইমান দেৰি হৈ গ'ল বুজালে আৰু এইটো ক'ত হয় ঐ ইয়াত বোলে ভূত আছে এই মানুহজনে কৈছে বেনি যাওঁ ব'লা ইয়াৰ পৰা তয়ো গুচি আহ পাই তহঁতি গুচি আহ ইয়াৰ পৰা গুচি আহ ইয়াত আত্মা আছে তহঁতৰ লাজ চৰম যে নাই হা পঢ়া শুনাখন এনেই কৰিলি এই জামানাটো তই ভূতলৈ বিশ্বাস কৰ তই কোন হ কোন তই এই পগলা বুঢ়া কথা বিশ্বাস কৰি নিজলা ভিতৰলৈ সঁচা কথা কৈছে
নেযাবি উপায় নেযাবি আজিলৈকে যিমান মানুহ গ'ল তাৰপৰা ঘূৰি অহা মই দেখা নাই ভগৱানে তহঁতক বচাওক বোপাই মই যাওঁগে কি ধুনীয়া ৰুম চাই ইয়াতে থাকিব পাৰিম তাকে ইছ ৰাম ইমান ভাল ৰুম তই দেখিছ নে বাৰু ইয়াত ভূত প্ৰেত থাকিব নে বাৰু মানুহটোৱে কৈছিলে দুইটা ৰ না মই ৰুমটো চালো এইডাল দেখিছ নে নমাখন কি কখন কৰি আছে নাম ইয়ালৈ দৰৱ এটা আছে এই বেগত বস্তু এটা আছে উলিয়া 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 এইটো গিলাচ ক'ত আছে নে ইয়াত পায় নে গিলাচ ক'ত ধৰিছে চা না এতিয়া গেলা ভূত ক'ত আছে ইয়াৰ ৰিয়েকশ্যন মাৰিলে যে কি আছিলে কি মালবে চা না অকণমান টেষ্ট কৰিছা এই ৰ অকণমান থ এই ৰ অকণমান থ অকণমান থ মই খাওঁ মোৰো ধৰক ভাড়া আছে ৰুমটো কিন্তু ঠিকেই আছে কেলা মোৰ চকলেট খাই পেলালি ভূত বাপেৰক চিনি পোৱা নাই কেলা মোৰ চকলেট খাবলৈ কেলা ক'ত খালে ভূত দাদা মোক কেলে ভয় খাইছা মোক তোমাৰ লগত একো দুশ্মনী নাই গম পোৱা পাৰ্চনেল দুশ্মনী একো নাই আগত তুমি আছা মই বিশ্বাস কৰো তুমি আছা মই আছো এনেহে ভয় নাখাবলৈ কৈছিলো প্লাছ জিচুচ নামান নেকি এইটো ৰচি এইটো ওকে আছো নাপালে ব'লা হনুমান জি পাতিম জয় হনুমান জ্ঞান বুদ্ধি সাগৰ জয় কবীৰ বহুত চবে ওচৰ লাগিব ব'লা আগতে দিছ ব'লা জয় হনুমান জ্ঞান বুদ্ধি সাগৰ জয় কবীৰ বহুত সাগৰ মোৰ আপোনাৰ দে मुझसे कूनी दे I Muslim बोला কেলা এইবোৰ কেলা ভূতৰ মোৰ মায়ে ভূত চুত আছে জানো কেলা ক'ৰবাত কোনে বিশ্বাস কৰে বে কেলা ব্লাৰ দেখিছোঁ ক'ত সোমালো বে কেলা কেলা ক'ত আহিলে বে হেৰি तो अटक गया है ये मन अटक गया है कुछ चटक गया है ये कोई ना हमारे स्टार्ट তুমি কেলা মোক চোৱাবেলা তোমাক মই বহুত নিচা হ'ল দেই আজি ইমান কেলা ভয়ানক মুখখন লৈ যায় ৰখি আছ কি মাইকে আহি গ'ল নে তোৰ
আরে সি ডোন্ট ডিজার্ভ ইউ ই চার্লস কে লাগলা মাথা মারি আছে ওলাই যাই ইয়াৰ পৰা নহলে বহুত বেয়া হ'ব লাষ্ট ৱাৰ্নিং দিছো না যাও কি কইবা ওলাই যা সেকেন্ড ৱাৰ্নিং দিছো না যাও কি কইবা মুকা খাদা আমগো তুমগো আমার ডুমাল আমগো তুমগো আমার ডুমাল আমগো তুমগো আমার ডুমাল আমগো তুমগো আমার ডুমাল brother excuse me brother either brother either brother কেলা চাবলৈ গ'লে ৰুমটো ঠিকেই আছে বে ঐ ৰুম বুলি এটা আমি ইয়াত থাকিবহে লাগে কেলা মকৰা যাম মই একো দেখা নাই ঐ নিবি ক'ত গলি ঐ নগা ৰুমত তোমালৈ এৰি দিলি নে চশমাটো বিচাৰি দে নহয় নগা চশমাটো বিচাৰি দে চশমাটো বিচাৰি দে না এই নগা কেলা চশমা দে মই চকুৱে একো দেখা নাই অথনি পা কেলা তোৰ হাততে আছে চশমাটো দিব পাৰ চকুৱে নেদেখে জানো মা এইটো কি অ' মা দেবী আজি ভূতক খেদি দিলো কেলা ভূতে মোৰ লগত টক্কৰ ল'বলৈ আহে কি হ'লে উঠাবে নিবি উঠাবে নিবি উঠ কি হৈ গ'ল তোৰ উঠ উঠ নিবি বেয়া সপোন এটা দেখিলো দেই সপোন হে হেল্ল' ক'ত আছ তই এতিয়া আমাৰ ঘৰলৈ আছোন জলদি সোনকালে কি হলো ইমান ৰাতিপুৱা ইমান জলদি মাতি তই মানে নহয় লোৱা বে মই বহুত বেয়া সপোন এটা দেখিলো আজি ৰাতিপুৱা কেলা তই সপোন দেখিছ মোক মাতিছ কেলে আকৌ নহয় তই শুনি ল কথাটো ভক ৰাতিপুৱাটো এনেও বৰবাদ কৰিলি কি চালিয়া সপোন দেখিলি বে মই মৰি গৈছিলো কসম ফুলটো ফিল্মি ৰে ফুলটো ফিল্মি এটা কাম কৰিম আজি সেই জেগাটোলৈকে যাম আমি ব্লগ বনাম ঠিক আছে ভূতৰ ব্লগ পাগল নে কেলা সেই জেগাটোলৈ নাযাওঁ দে মায়ে কি কথা নকবি দে যাবই লাগিব সন্ধিয়া 7টা ৰেডি হৈ থাকিবি দে মই যাওঁ এতিয়া ৰাতিপুৱা দোকানীখন 7টা ৰেডি হৈ থাকিবি মই আহি যাম দেই এহঁতক লৈ পেলাই একেলগে যাম ইও বৰ ফাল্টু দেই কেলা এতিয়াতো যাবতো লাগিবই ভালনে ভালেই উপায় সেইখন নাযাবি আত্মা আছে তাত
So thank you so much guys ইমান কললৈকে ভিডিওটো চোৱাৰ কাৰণে যদি ভিডিওটো অলপ হলেও ভাল লাগিলে তেন্তে লাইক আৰু শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু এই ভিডিওটো যদি ভাল ৰেসপন্স আহে তেন্তে মই সেকেন্ড পাৰ্ট সোনকালে বনাম আৰু সেকেন্ড পাৰ্টৰ স্ক্ৰিপ্ট ৰেডি হৈ আছে বস বনাবলৈ বাকি আছে যদি হে ভাল ৰেসপন্স তোমালোকে দিয়া তেতিয়া আৰু এই ভিডিওটো খতম So till next day, জয় অসম signing off তোমালোকৰ মৰমৰ নেবিৰ বৰা so bye bye guys তো ভিডিওটো সোনকালে লগ পাম বুম